Zubeen Gargor হত্যাকাণ্ডক লৈ মুহূৰ্তত মহাবিস্ফোৰণ Zubeen Gargক এজনে হত্যা কৰিছিল Mukh Mantri কৈছে যে জুবিনক এজনে হত্যা কৰিছিল আৰু বাকি কেইজনে সহায় কৰিছে Zubeen Gargor হত্যাকাণ্ডত 4 পৰা 5 জন লোক জড়িত আছে আৰু সম্পূৰ্ণ চাৰ্জশিট 8 ডিসেম্বৰ তাৰিখে প্ৰকাশ পাব জুবিনেক জুনে অন্যায় কৰিছিল জীৱনকালত যদি কোনবাই অন্যায় কৰিছিল তেওঁকো শাস্তি প্ৰদান কৰা হ'ব ৰাজ্য মুখ্যমন্ত্ৰী এই মুহূৰ্তত প্ৰথমবাৰ বাবে Zubeen Gargৰ মৃত্যুক লৈ মহাবিস্ফোৰণ আগবঢ়াইছে এই মুহূৰ্তৰ মোক এনেকে এটেক কৰিলে মুখ্যমন্ত্ৰীয়ে কিয় হত্যা বুলি কৈছে আৰে দিস ইজ অন ৰেকৰ্ড এখন কোৰ্টৰ ৰেকৰ্ডত আছে যে দিস ইজ এ মাৰ্ডাৰ সেইকাৰণে মই প্ৰথম দিনাই ফেচবুকত কৈছো যে হত্যা ইয়াত লৈতো আমাৰ কোনো ডাউট নাই যি দিনাখনৰ পৰা মই হত্যা বুলি কলো মোৰ ওপৰত আক্ৰমণ আৰম্ভ হৈ গ'ল কিয় মুখ্যমন্ত্ৰীয়ে হত্যা কলে আৰু হত্যাটো হত্যা নকয় মই চুমা খোৱা বুলি কম নেকি মইতো হত্যাটো হত্যাই কম নমস্কাৰ সকলোকে স্বাগতম জনালো আমাৰ জুবিনদাৰ ন্যায় বা চাৰ্জশিট এছআইটিৰ বাবে এনেকুৱা এটা ডাঙৰ খবৰ ঘোষণা কৰিলে আমাৰ ডক্টৰ হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই ঠিক তেনেদৰে জুবিনদাৰ ন্যায় আমি কেতিয়া পাব 8 তাৰিখে পাব না 10 তাৰিখে পাব আমাৰ মামাই ঘোষণা কৰিলে আৰু জুবিনদাক সঁচাকৈ হত্যা কৰা হৈছিল পিপান খুৱাই জুবিনক হত্যা কৰা হৈছিল শিখৰজ্যোতি গোস্বামীয়ে এটা কথা কৈছিলে ঘোষণা কৰিলে মানে জুবিনদাক বিহিপান দি হত্যা কৰা কথাটো সঁচা এতিয়া আহিলে ডাঙৰ খবৰ জুবিনদাক কেনেকৈ হত্যা কৰিছিল আৰু এজনে জুবিনক হত্যা কৰিছিল 4 জনে সহায়কাৰী কৰিছিল সহায় কৰি দিছিলে জুবিনক কেনেকৈ মাৰিব লাগে জুবিনক কেনেকৈ হত্যা কৰিব লাগে এইবিলাক সহায় কৰি দিছিল আৰু এজনে জুবিনক হত্যা কৰিলে আৰু এই এজন মানুহতে কোন আছিল সিদ্ধাৰ্থ শৰ্মা আছিল খন্দীপন গাৰ্গ আছিল না চেমকানো আছিল এইটো কথা 8 তাৰিখে আলোচনা কৰিব যেতিয়া জুবিনদাৰ ন্যায়ৰ বাবে চেমকানো সিদ্ধাৰ্থ শৰ্মাক কোৰ্টলৈ আনা হ'ব বা লৈ আনা হ'ব সেই কাৰণে আমি ওয়েট কৰি আছো যে জুবিনৰ ন্যায় কেতিয়া পাম জুবিনদা আজি মৃত্যু হোৱা কোনো দুৰ্ঘটনা নহয় এইটো এটা হত্যাকাণ্ড বুলি আমাৰ মুখ্যমন্ত্ৰীয়ে কৈ দিলে এইটো সঁচা কথা এতিয়া আমি দাবী উঠাব লাগিব যে জুবিনদাক হত্যা কৰা গৰাকীক আমি কি শাস্তি দিবলৈ লাগিব ফাঁচি দিবলৈ লাগিব নে কিবা এটা শাস্তি দিবলৈ লাগিব এইটো কথা আমি ৰাইজৰ সকলে আলোচনা কৰিব আৰু অতি সোনকালে আমাক জুবিনদাৰ ন্যায় লাগিব কোনো ৰাজনীতিৰ কথা নাপাতিব জুবিনদাৰ লগত কোনো তুলনা নকৰিব জুবিনদাৰ ন্যায় এক্সট্ৰা বেলেগ হ'ব আৰু পলিটিক্স এক্সট্ৰা হ'ব জুবিনদাই কেতিয়াও পলিটিক্স ভাল পোৱা নাছিলে সেই কাৰণে পলিটিক্সটো কোনো তুলনা নকৰিব ঠিক আছে চাই লোৱা আপোনালোকে কি কথা ক'লে মামাই চিউৰি কোনে ঘোষণা কৰিলে কোনদিনা ন্যায় দিব কোনদিনা ফাঁচি দিব আজি কৈ দিলে আপোনালোকে নিউজটো সম্পূৰ্ণকৈ চাব মোৰ চেনেলত যদি নতুনবাৰ আহিছে সাবস্ক্ৰাইব কৰি ল'ব ভিডিঅ'টো শ্বেয়াৰ কৰি দিব আৰু ভাল লাগিলে এটা লাইক কৰি দিব জুবিনদাৰ কাৰণে এটা কমেণ্ট লিখি দিব ঠিক আছে কোনটো ডিষ্ট্ৰিক্টৰ পৰা আপোনালোকে মোৰ ভিডিঅ' চাই আছা এটা কমেণ্ট কৰি জনাব ঠিক আছে চাই ল'বা ভিডিঅ' নোহোৱালৈকে এছআইটিৰ বিপক্ষে কথা কৈ তেওঁলোকক ডিমৰালাইজ নকৰিব যি দিনাখন তদন্ত ৰিপৰ্ট আহিব চাৰ্জশিট আহিব সিদিনাখন যদি কোনোবা উকিলে কয় দিস ইজ এ উইক চাৰ্জশিট বেলেগ কথা কিন্তু আজিৰ দিনটো যেতিয়া আমি দেখাই নাই চাৰ্জশিটখন কি হ'ব মোক এনেকে এটেক কৰিলে মুখ্যমন্ত্ৰীয়ে কিয় হত্যা বুলি কৈছে আৰে দিস ইজ অন ৰেকৰ্ড এখন কোৰ্টৰ ৰেকৰ্ডত আছে যে দিস ইজ এ মাৰ্ডাৰ সেইকাৰণে মই প্ৰথম দিনাই ফেচবুকত কৈছো যে হত্যা ইয়াত লৈতো আমাৰ কোনো ডাউট নাই যি দিনাখনৰ পৰা মই হত্যা বুলি কলো মোৰ ওপৰত আক্ৰমণ আৰম্ভ হৈ গ'ল কিয় মুখ্যমন্ত্ৰীয়ে হত্যা কলে আৰু হত্যাটো হত্যা নকয় মই চুমা খোৱা বুলি কম নেকি মইতো হত্যাটো হত্যাই কম ইট ইজ এ মাৰ্ডাৰ মই আজিও এক সদনত কৈছো and will follow murder case আৰু কোনে মাৰিছে তাকো আজি আমি অনুমোদন লৈছো এজনে মাৰিছে আনকেজনে সহযোগিতা কৰিছে so we have booked 4 to 5 people on murder case ইয়াত আমি জুবিনক লৈ ধেমালি কৰিব অহা নাই আমি জুবিনক লৈ ৰাজনীতি কৰিব অহা নাই অধ্যক্ষ মহোদয় জুবিনৰ হত্যাকাণ্ডৰ দুটা দিশ আছে
আমি মাৰ্ডাৰ কেছৰ ওপৰত চাৰ্জশ্বিট দিম কিন্তু এই তদন্ত চলি থাকিব কাৰণ ইয়াৰ লগত আৰু এটা দিশ জড়িত আছে নেগলিজেন্স জুবিনৰ হত্যাৰ আগতেও জুবিনক নেগলিজেন্স আৰু ক্ৰিমিনেল ব্ৰিচ অফ ট্ৰাষ্ট কৰা হৈছিল যেহেতু তদন্ত হৈছে তদন্তৰ পৰিসৰ আৰু বাঢ়িব এসআইটিয়ে প্ৰথম চাৰ্জশ্বিট দিব ঘটনাটোৰ ওপৰত মাৰ্ডাৰৰ ওপৰত বাট আফটাৰ দ্যাট ইজ ডান আমি আৰু এটা তদন্ত কৰিবলৈ নিৰ্দেশ দিছো কাৰণ বহুত কথা তেওঁৰ উপলব্ধ হৈছে the story begin from before covid the story begin আজি লাষ্ট 8 বছৰৰ পৰা এটা ডাঙৰ ষ্টৰী চলি আছে তাৰ প্ৰমাণ আমাৰ লগত আছে সেই কাৰণে মই এসআইটি কৈছো যে 8 তাৰিখে আপোনালোকে মাৰ্ডাৰ কেছৰ চাৰ্জশ্বিট দিয়ক তাৰ পিছত এক্সপান্ড দা ইনকুৱাৰী যাতে আমাৰ জুবিনক জীৱিত কালত এজন মানুহেও যদি অন্যায় কৰিছিল সেই মানুহজনক হাৰি যাব নোৱাৰে আমি ইমান দূৰলৈ যাম বুলি আমি সিদ্ধান্ত লৈছো মই ভাবো সময়ৰ কখতি খিলে আমাক প্ৰমাণ কৰিব যে অসমৰ যুৱ প্ৰজন্মৰ হাৰ্টথ্ৰব আমাৰ মৰমৰ আদৰৰ জুবিন গাৰ্গক ন্যায় প্ৰদান কৰিবৰ কাৰণে এইখন চৰকাৰে লোৱা প্ৰচেষ্টা দেৱব্ৰত শইকীয়া ডাঙৰীয়াৰ অনুৰোধ মই ৰিজেক্ট কৰিব নকওঁ অধ্যক্ষ মহোদয় 8 তাৰিখে আপোনালোকে চাৰ্জশ্বিট চাই লওক চাৰ্জশ্বিট হোৱাৰ পিছত আপুনি যদি ভাবে যে সদন কমিটিৰ প্ৰয়োজনীয়তা আছে মোৰ কোনো আপত্তি নাই সময়ে ইতিহাসে ইয়াক হিসাব কৰিব যে জুবিন গাৰ্গৰ কাৰণে অসম চৰকাৰ আৰু বিজেপিয়ে কি কৰি জুবিনক ন্যায় প্ৰদানৰ কাৰণে যদি জুবিনৰ বিচাৰ লাগে অনুগ্ৰহ কৰি এসআইটি তদন্ত নোহোৱালৈকে এসআইটিৰ বিপক্ষে কথা কৈ তেওঁলোকক ডিমৰালাইজ নকৰিব যিদিনাখন তদন্ত ৰিপৰ্ট আহিব চাৰ্জশ্বিট আহিব সিদিনাখন যদি কোনোবা উকিলে কয় দিছ ইজ এ উইক চাৰ্জশ্বিট বেলেগ কথা কিন্তু আজিৰ দিনটো যেতিয়া আমি দেখাই নাই চাৰ্জশ্বিটখন কি হ'ব মোক এনেকৈ এটেক কৰিলে মুখ্যমন্ত্ৰীয়ে কিয় হত্যা বুলি কৈছে আৰে দিছ ইজ অন ৰেকৰ্ড এখন কোৰ্টৰ ৰেকৰ্ডত আছে যে দিছ ইজ এ মাৰ্ডাৰ সেইকাৰণে মই প্ৰথম দিনাই ফেচবুকত কৈছো যে হত্যা ইয়াত লৈতো আমাৰ কোনো ডাউট নাই যিদিনাখনৰ পৰা মই হত্যা বুলি ক'লো মোৰ ওপৰত আক্ৰমণ আৰম্ভ হৈ গ'ল কিয় মুখ্যমন্ত্ৰীয়ে হত্যা ক'লে আৰু হত্যাটো হত্যা নকয় মই চুমা খোৱা বুলি ক'ম নেকি মইতো হত্যাটো হত্যাই ক'ম ইট ইজ এ মাৰ্ডাৰ মই আজিও এক সদনত কৈছো and will follow murder case আৰু কোনে মাৰিছে তাকো আজি আমি অনুমোদন লৈছো এজনে মাৰিছে আনকেজনে সহযোগিতা কৰিছে so we have booked 4 to 5 people on murder case ইয়াত আমি জুবিনক লৈ ধেমালি কৰিব অহা নাই আমি জুবিনক লৈ ৰাজনীতি কৰিব অহা নাই অধ্যক্ষ মহোদয় জুবিনৰ হত্যাকাণ্ডৰ দুটা দিশ আছে আমি মাৰ্ডাৰ কেছৰ ওপৰত চাৰ্জশ্বিট দিম কিন্তু এই তদন্ত চলি থাকিব কাৰণ ইয়াৰ লগত আৰু এটা দিশ জড়িত আছে নেগলিজেন্স জুবিনৰ হত্যাৰ আগতেও জুবিনক নেগলিজেন্স আৰু ক্ৰিমিনেল ব্ৰিচ অফ ট্ৰাষ্ট কৰা হৈছিল যেহেতু তদন্ত হৈছে তদন্তৰ পৰিসৰ আৰু বাঢ়িব এসআইটিয়ে প্ৰথম চাৰ্জশ্বিট দিব ঘটনাটোৰ ওপৰত মাৰ্ডাৰৰ ওপৰত বাট আফটাৰ দ্যাট ইজ ডান আমি আৰু এটা তদন্ত কৰিবলৈ নিৰ্দেশ দিছো কাৰণ বহুত কথা তেওঁৰ উপলব্ধ হৈছে the story begin from before covid the story begin আজি লাষ্ট 8 বছৰৰ পৰা এটা ডাঙৰ ষ্টৰী চলি আছে তাৰ প্ৰমাণ আমাৰ লগত আছে সেই কাৰণে মই এসআইটি কৈছো যে 8 তাৰিখে আপোনালোকে মাৰ্ডাৰ কেছৰ চাৰ্জশ্বিট দিয়ক তাৰ পিছত এক্সপান্ড দা ইনকুৱাৰী যাতে আমাৰ জুবিনক জীৱিত কালত এজন মানুহেও যদি অন্যায় কৰিছিল সেই মানুহজনক হাৰি যাব নোৱাৰে আমি ইমান দূৰলৈ যাম বুলি আমি সিদ্ধান্ত লৈছো মই ভাবো সময়ৰ কখতি খিলে
আমাক প্ৰমাণ কৰিব যে অসমৰ যুৱ প্ৰজন্মৰ হাৰ্টথ্ৰব আমাৰ মৰমৰ আদৰৰ জুবিন গাৰ্গক ন্যায় প্ৰদান কৰিবৰ কাৰণে এইখন চৰকাৰে লোৱা প্ৰচেষ্টা দেৱব্ৰত শইকীয়া ডাঙৰীয়াৰ অনুৰোধ মই ৰিজেক্ট কৰিব নকওঁ অধ্যক্ষ মহোদয় 8 তাৰিখে আপোনালোকে চাৰ্জশিট চাই লওক চাৰ্জশিট হোৱাৰ পিছত আপুনি যদি ভাবে যে সদন কমিটিৰ প্ৰয়োজনীয়তা আছে মোৰ কোনো আপত্তি নাই সময়ে ইতিহাসে ইয়াক হিসাব কৰিব যে জুবিন গাৰ্গৰ কাৰণে অসম চৰকাৰ আৰু বিজেপিয়ে কি কৰি জুবিনক ন্যায় প্ৰদানৰ কাৰণে যদি জুবিনৰ বিচাৰ লাগে অনুগ্ৰহ কৰি ঠিক আছে ভিডিঅ'টো এইখিনিতে ইন কৰিলোঁ আপোনালোকে কমেণ্ট কৰি জনাব আৰু ভিডিঅ'টো শ্বেয়াৰ কৰি দিব যদি নতুনবাৰ আহিছে ছাবস্ক্ৰাইব কৰি ল'ব ঠিক আছে নেক্সট আপডেট লগ পাম জয় জুবিন দা জয় অসম জয় বৰুৱা থেংক ইউ ছ' মাছ বাই বাই